নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহুৰ উৰুকা, গতিকে আমি সকলো ওলাইছোঁ মেজি তলৰ ভোজ ভাত খাবলৈ। তাৰ আগতে অলপমান হাঁহি ফূৰ্তি কৰি লৈছোঁ। মাজুদাৰ নৃত্য চাওক। এয়া আমি আহি পাই গ'লোঁ মেজিৰ ওচৰত। বহুত ঠাণ্ডা দেই ৰাতি, কুঁৱলী চাওকচোন ধোঁৱাৰ নিচিনা। মাঘৰ বিহুৰ উৰুকাৰ দিনা কেইঘৰমান মানুহ মিলি আমি এনেকৈ এখন মুকলি পথাৰত ভোজ ভাত খাওঁ। প্ৰতি বছৰে আমাৰ এনেকৈ খোৱা হয়। এইফালে দেউতা আৰু খুৰাহঁতে বনাই আছে ভাত, আৰু সৰুৱে বৰ্তাহঁতে জুই ফুৰাই আছে। এইফালে গান বাজি আছে আৰু সকলোৱে মেজিৰ জুই আমেজ লোৱাত ব্যস্ত। ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল আৰু এয়া চাওক মানুহ বহিলে খাবৰ বাবে। কিমান মানুহ হয় চাওকচোন। আজিকালিতো এনেকৈ একেলগ হৈ মানুহে খোৱা দেখাই নাযায়, প্ৰায়ে নিজৰ নিজৰ ঘৰতে মানুহবোৰে খায়। এইফালে আমিও বহি ল'লোঁ, মা আৰু সেয়া বৌহঁত। এয়া ভাতৰ লগত আছিল খাচী মাংস আৰু মাছৰ জোল। পিছদিনা ৰাতিপুৱা, তাৰমানে বিহুৰ দিনা সোনকালে গা পা ধুই ওলালোঁ কালি ভাত সাজ খোৱা ঠাইকণলৈকে। কালি কুঁৱলীৰ কোবত একো দেখাবই নাপালোঁ। এইখনেই হৈছে মুকলি পথাৰখন, য'তে আমি কালি ভাত সাজ খাইছিলোঁ। আৰু মই আহি পোৱালেতো মেজি জ্বলি শেষেই হৈ থাকিলে। এইফালে ভকত বহি আছে। চাওকচোন ইমানখিনি মানুহ একেলগে খোৱা ফূৰ্তিটোৱেই বেলেগ। সকলোৱে মোক জোকাই আছে ফটো এখন মাৰি ফেচবুকত দি দে বুলি, গতিকে ভিডিঅ' এটাকে বনাই দিলোঁ। এয়া প্ৰসাদ দিলেই। ৰাতিপুৱাই একো খাই অহা নাছিলোঁ, গতিকে পটাপট প্ৰসাদকে খাই ল'লোঁ। খাই হোৱাৰ পিছত সকলোৱে মিলি সেৱা ল'লোঁ। আবেলি আকৌ দেউতাৰ লগত ওলালোঁ নামঘৰত চাকি এগছ দিবলৈ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।